আমি কাতি বিহুৰ দিনা আমাৰ পৰম্পৰা নিয়ম অনুসৰি আমি পথাৰলৈ ধান চাবলৈ আহিছোঁ। ধানবিলাক বৰ ভাল হোৱা নাই, তথাপি বেয়াও হোৱা নাই। ভাদ মাহৰ ৰোৱা হৈছিলে। এইখিনি চাওকচোন বাৰু আপোনালোকে কেনে দেখিছে। প্ৰথম অৱস্থাত পানী বৰকৈ বৰষুণৰ পানী নেপালে, তথাপিও পানী আহিছিলে, বানপানী আহিছিলে, ধানখিনি তলত পৰিছিলে। কিন্তু এতিয়া পানী ওলাই যোৱাৰ পিছত ধানৰ অৱস্থা মাজে মাজে ফাঁক ওলাইছে। তথাপিও অন্য ভূবিলাক পথাৰতকৈ ভালেই দেখিছোঁ। যে কি নহওক আমি আগৰ নিয়ম অনুসৰি আমি পথাৰত ধান চাবলৈ বন্তি জ্বলাই এয়া আমাৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে জনাবচোন আৰু কমেণ্টত আপোনালোকৰ পথাৰবোৰ কেনেকুৱা হৈছে আৰু আমাৰ ধানবিলাক কেনেকুৱা দেখিছে আপোনালোকে। আমি পথাৰ চাই আহিলোঁ। পথাৰ চাই আহি এতিয়া সন্ধিয়া সময়ত আকৌ পথাৰত চাকি বাতি জ্বলালোঁ। আহি তুলসী গুৰিটোত চাকি ধূপ ধূনা জ্বলাই মাহ প্ৰসাদৰ শৰাই আগবঢ়াই এতিয়া আজি কাতি বিহু